এদিনাখন নগেন দা কামৰ পৰা উভতি আহোঁতে বহুত ৰাতি হ'ল। ইফালে আকৌ তেওঁ অহা বাটটোৰ ঠাইখিনি নিজান। কোনোৱে কয় আকৌ সেইটো বাটত বোলে ৰাতি ডকাইত ওলায়। কিন্তু নগেন দাই উপায় নাপায় শ্বৰ্টকাটেৰে যাওঁ বুলি সেইটো ৰাস্তাৰেই আহিল। আহি আহি তেওঁ একেবাৰে চুনচান পথাৰৰ মাজৰ ৰাস্তা পালেহি। তেনেতে তেওঁ এজন ভয়ানক মানুহক লগ পালে। নগেন দাই একেবাৰে ভয়তে পেপুৱা মাৰিল। এতিয়া তাৰ পাছত কি হ'ল চাওঁ আহক। ঐ কি আনিছ মোক দি যা। নাইতো একো শুনা নাই। এইকেইটা মই ঘৰলৈ বুলি চাউল আৰু দাইল লৈ আনিছিলো। হ'ব দে, সেইকেইটাকে দে, নহলে তোক। উপায় নাপায় নগেন দাই দিবলগীয়াত পৰিল। কিন্তু নগেন দাই দেখিলে ডকাইতটো ইমান ওখ পাখ নহয়, মাথো সি দেখিবলৈহে বৰ ভয়ানক। ঐ কি ভাবি আছ? আৰু জেপত কি আছে উলিয়া। উপায় নাপায় নগেন দাই কাম কৰি অনা টকা কেইটাও দিব লগা হ'ল। কিন্তু নগেন দাই ডকাইতক এটা প্ৰশ্ন কৰিল। ৰ'বচোন দাদা, কথা এটা হ'ল নহয়। আপুনি বাৰু বিয়া পাতিলেনে? কিয় সুধিলি বা? এনে সুধিলো, কওকচোন কওক। মই বিয়া কৰালো। তেন্তে আপুনি পত্নীৰ বিষয়ে জানেই। আৰে জানো বাবেই মোৰ আজি এই অৱস্থা। তাইৰ ডিমাণ্ড পূৰ কৰিবলৈকে মই এইবোৰ কাম কৰিবলগীয়া হৈছে। এতিয়া নগেন দাই কৈছে, মোৰ মানুহজনী বৰ সন্দেহবাদী। তাইক মই ডকাইতে মোক লুটিলে বুলি ক'লেও বিশ্বাস নকৰিব। তাই ভাবিব মই গোটেই টকাখিনি জুৱাত হাৰিলো। গতিকে বেয়া নাপায় যদি আপুনি মোৰ এই গামোচাখনত গুলি এটা মাৰি ফুটা কৰি দিব নেকি? এনেও পত্নীৰ সন্দেহ কি বস্তু আপুনি জানেই। ডকাইতজনে তাকেই কৰিলে। তাৰ পৰা নগেন দাই আকৌ ক'লে, এতিয়া মই যদি এনেকৈ যাওঁ, গাঁৱৰ মানুহে যে মোক হাঁহিব। তই ডকাইতটোক একো কৰিব নোৱাৰিলি নে? গতিকে মই চাৰ্টটো খুলি দিছো, ইয়াতো আপুনি দুটামান ফুটা কৰি দিয়ক। সেই বুলি কোৱা ডকাইতে ক'লে, নাই নহব। তাৰ পৰা নগেন দাই হাতৰ আঙুঠিটো খুলি তেওঁক দি ক'লে, আপুনি যদি চাৰ্টটোত কেইটামান গুলি মাৰি দিয়ে, তাৰ বাবদ আপুনি এই আঙুঠিটো লওক। সেই বুলি কোৱা ডকাইতজনে তাকেই কৰিলে। কিন্তু নগেন দাই তৃতীয় ডিমাণ্ডটো কৰিবলৈ লওঁতেই ডকাইতজনে ক'লে, আৰু নহব মানে কোনো পধ্যেই নহব। আৰে আপুনি নহব বুলি ক'লে যে, মই আপোনাক মোৰ চেইনডালো দিম। মোৰ পেণ্টটোতো আপুনি কেইটামান গুলি মাৰিব লাগিব। ডকাইতজনে নগেন দাৰ পেণ্টটোত ফুটা কৰিবলৈ দিয়াত গুলি মাৰিবলৈ লওঁতেই দেখে গুলি শেষ। নাই নহব। আৰে কি হ'ল? কৈছো নহয় নহব বুলি, মোৰ গুলি শেষ। গুলি শেষ হোৱা বুলি গম পাই নগেন দাই ৰৈ নাথাকিল। তেওঁ ডকাইতজনৰ ডিঙিটোত টেপা মাৰি ধৰি ক'লে, বেটা, মই তোৰ গুলি শেষ হোৱালৈ বুদ্ধি পাঙিহে আছিলো। এতিয়া বন্দুক নাই যেতিয়া তইনো কোন কুটা? এতিয়া মোৰ বস্তুৰ লগতে তোৰ ওচৰত কি আছে মোক দি যা, নহলে আজি। এনেকৈ নগেন দাই ডকাইতটোৰ পৰাই লুটি ঘৰলৈ গুচি গ'ল।